মোৰ 26ৰ পৰা 27 বছৰ বয়স হ'ল। ক্লাছ 10 দিলো, 12 দিলো, BLLB পঢ়িলো, LLM পঢ়িলো, ব্যাৰিষ্টাৰ পঢ়ি আছো। এতিয়ালৈকে আমি সেই ডি ভোটাৰ, ডিটেনশ্যন কেম্প, ফৰেনাৰ ট্ৰিবিউনেলছ, বাংলাদেশী এইবিলাক শুনিয়ে আছো। আমাৰ জাতিটোক ইমান মিছ ইউজ কৰিলে, ইমান বছৰ ইমান মিছ ইউজ কৰিলে। ভাৰতবৰ্ষ 78 বছৰ হৈ গ'ল, কিন্তু আমি এতিয়াও বুজি নাপালো। আমি সেই টোপনিতে লালকাল হৈ আছো। আজি মতলি বালিৰ ঘৰত যাওক, তেতিয়াহ'লেহে গম পাব কিমান হৃদয় বিদৰৰ সেই ফেমিলিৰ এতিয়া আপোনাৰ ভাষাত প্ৰকাশ কৰিব নোৱাৰি হাহানচৰা অৱস্থা। আৰু কিমান হাজাৰজন মানুহ আমাৰ এই ডিটেনশ্যন কেম্পত এতিয়ালৈকে আছে। ডি ভোটাৰৰ ইলজাম লৈ ঘূৰিব লাগে আমি। এয়াৰ ল'ৰা ছোৱালী উচ্চ শিক্ষাৰ বাবে যদি ইংলেণ্ড, আমেৰিকা, কানাডা, ব্ৰাজিল, আৰ্জেণ্টিনা যদি আহিব বিচাৰে, আহিব নোৱাৰে, কাৰণ পাছপোৰ্ট লাগিব। কিন্তু ডি থাকিলে মা দেউতাকৰ নামৰ আগত পাছপোৰ্ট নিদিয়ে। কিমান ডাঙৰ এটা ইলজাম অপবাদ দি আমাৰ এই কমিউনিটি, আমাৰ মানুহবিলাকক অন্যায় অবিচাৰ কৰা হ'ল। আৰু এই খনিকৰ বিলাকক আমি এতিয়ালৈকে চিনিব নোৱাৰিলো। সন্মানীয় ৰাইজ, মনত ৰাখিব, সংবিধানে আপোনাক অধিকাৰ দিছে। আৰ্টিকল 14, 19, 21, 25, 26, 29, 30, 326। কিন্তু আমি সংবিধান নিজেও পঢ়িব নাজানো, আৰু আমাৰ ল'ৰা ছোৱালীকো আকৌ পঢ়াৰ বুলি আমি এনকাৰেজ নকৰো। সকলোকে অনুৰোধ কৰিম, সকলোৰ হাততে বাবা চাহেব আম্বেদকাৰ দি যোৱা সংবিধান হাতত লৈ লওক। আমি বুজিব লাগিব যে আমাৰ কি কি অধিকাৰ আছে। তেনেহলেহে আমি নিজৰ অধিকাৰ নিজে সাব্যস্ত কৰিব পাৰিম, ডিমাণ্ড কৰিব পাৰিম, নিজৰ অধিকাৰৰ বিষয়ে আমি জানিম। কিন্তু আমাৰ এই খনিকৰ বিকালে ডিটেনশ্যন কেম্প, ডি ভোটাৰ, আপোনাৰ ফৰেনাৰ ট্ৰিবিউনেল, এই আমাক ইলজাম লগোৱা খনিকৰ বিকালে মালিক বিলাকে কিন্তু আমাক বহুত অন্যায় অবিচাৰ কৰিলে। সিহঁতে আমাক আমাৰ অধিকাৰৰ পৰা আমাক বঞ্চিত কৰিলে, আমাক ঢুকাই ৰাখিলে। এইসকলক আমি চিনিব লাগিব। যেতিয়া আমি এই কলম হাতত ল'ম আৰু যেতিয়া আমি সংবিধানখন হাতত ল'ম, আমি বুজিম, তেতিয়াহে আমি গম পাম কোনসকল আমাৰ অৰ্থাৎ ইমান ডাঙৰ ক্ষতি কৰিলে, আমাৰ জাতিটোক 100 পৰা 200 বছৰ আমাক পিছুৱাই লৈ গ'ল। সেইকাৰণে সকলোকে আমি অনুৰোধ কৰিম, এতিয়াও সময় আছে। আমাৰ গাঁৱৰ সকলোকে, ডেকা গাভৰু, আমাৰ ভাই বন্ধু সকলোকে ভাৰতবৰ্ষৰ সংবিধান আপোনাৰ ঘৰত ৰাখক, পঢ়ক। আপোনাৰ অধিকাৰ বিলাক কি কি মৌলিক অধিকাৰ আছে আপোনাৰ পঢ়ক। আৰু 2 নম্বৰত সকলোৰে হাতত কলম লওক, লিখক, পঢ়ক আৰু নিজৰ অধিকাৰ সাব্যস্ত কৰক। আৰু যিসকল মানুহে আমাৰ বিৰুদ্ধে অন্যায় অবিচাৰ কৰি জাতিটোক কিমান 200-300 বছৰ পিছুৱাই লৈ গ'ল, ইমান ডাঙৰ অপবাদ ইলজাম, আজি মতলিবালিৰ নিচিনা কিমান হাজাৰজন মানুহ, আমাৰ মা দেউতা, আমাৰ ওচৰ চুবুৰীয়া এই ডিটেনশ্যন কেম্পত আছে, যিসকল আমাক ইমান ডাঙৰ ক্ষতি কৰিলে, সেইসকলক আমি চিনিব লাগিব। আমাক যেনেকৈ পলিটিকেল হিচাপে ইস্তেমাল কৰি আমাক হাতিয়াৰ হিচাপে আমাক বলিৰ পতা সজালে, ঠিক সেনেকৈ সেইসকল মানুহক সেই আৰ্টিকল 326ৰ দ্বাৰাই ইস্তেমাল কৰি আমি বাবা চাহেব আম্বেদকাৰ আমাক দি থৈ গৈছে, শিকাই গৈছে জগ জীৱন ৰামে নিজৰ অধিকাৰখিনি সাব্যস্ত কৰিব লাগে, শিকাই গৈছে। আমাৰ আলাউদ্দিনে আমাক শিকাই থৈ গৈছে। সেইকাৰণে সিহঁতৰ পৰা আমি শিকি আমি সাব্যস্ত কৰি সিহঁতক আমি প্ৰত্যুত্তৰ দিব লাগিব, যাতে আনেৱালা আপোনাৰ নচল, নিউ জেনাৰেশ্যনে, আনেৱালা নচলেও যাতে শিক্ষা ল'ব পাৰে যে কমিউনিটিৰ লগত, জাতিৰ লগত যদি গাদ্দাৰি কৰা হয়, বিশ্বাসঘাতকতা কৰা হয়, মিছ ইউজ যদি কৰা হয়, তাৰ পৰিণাম কি হয়। আমি সকলোৱে বুজাৰ সময় হ'ল। সংবিধান ল'ম, নিজৰ অধিকাৰ আমি পঢ়িম, বুজিম আৰু সাব্যস্ত কৰিম। সকলোৰ হাতত কলম তুলি ল'ম। এই কলমে আপোনাক ৰক্ষা কৰিব, এই কলমে আপোনাৰ অধিকাৰক আপুনি অৰ্থাৎ শিকাব আৰু আপুনি সাব্যস্ত কৰিব পাৰিব।